আমেন মানেনো কি, প্ৰেইজ দ্য লৰ্ড মানে কি আৰু হালেলুয়া তাৰে অৰ্থ আপোনালোকক ক'ম। জয় জয়তে সেই মহান প্ৰভু যীশুক সেৱা জনাই আপোনালোকলৈ নমস্কাৰ। হিব্ৰু ভাষাৰ পৰা অহা শব্দৰ যাক আমি প্ৰাৰ্থনা শেষত ব্যৱহাৰ নকৰিলে, য'ত নেকি প্ৰাৰ্থনা আধৰুৱা। আমেনৰ শব্দ অৰ্থ হ'ল এইদৰে হওক বা এনেদৰে হওক। বাইবেলৰ প্ৰকাশিত বাক্য 22 অধ্যায় 20 পদত এইদৰে লিখা আছে, যিজনে এই কথা সাক্ষ্য দিছে তেওঁ কৈছে, সত্য মই বেগাই গৈছোঁ। আমেন। সেই প্ৰভু যীশু আহক। প্ৰভু যীশু অনুগ্ৰহ পৰিত্ৰাণবিলাকৰ লগত থাকক। আমেন। যেতিয়া আমি প্ৰভু যীশুক প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনাৰ শেষত আমি আমেন শব্দটো ব্যৱহাৰ কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ প্ৰশংসা হওক বা ঈশ্বৰৰ স্তুতি কৰা। যেতিয়া আমি দুজন ঈশ্বৰ দাসীয়ে সিজনে সিজনক দেখা পাওঁ, তেতিয়াই প্ৰেইজ দ্য লৰ্ড বা ঈশ্বৰৰ প্ৰশংসা হওক ক'ব লাগে। বা প্ৰভুৰ যীশুৰ গীত মাত বা প্ৰভু যীশুৰ ভিডিঅ'ত আমি কমেণ্ট কৰিব পাৰোঁ। হালেলুয়া। প্ৰকাশিত বাক্য 19 অধ্যায় 1 পদ। ইয়াৰ পাছত স্বৰ্গত থকা বৃহৎ এজন মানুহৰ মহাধমনী যেন শুনিলোঁ, বোলে হালেলুয়া, পৰিত্ৰাণ, প্ৰতাপ আৰু পৰাক্ৰম আমাৰ ঈশ্বৰ, কিয়নো তেওঁ সকলো সুদবিচাৰ, সত্য আৰু ন্যায়। কাৰণ যি মহাবেশ্যাই নিজ বেশ্যাকৰ্মৰ দ্বাৰাই পৃথিৱী ভ্ৰষ্ট কৰিছিল, তেওঁ সেই মহান বেশ্যা বিচাৰ কৰি তাইৰ হাতৰ পৰা নিজৰ দাসবিলাকৰ ৰক্তপাত প্ৰতিশোধ ল'লে আৰু দুনাই ক'লে হালেলুয়া, আৰু তাই ধোঁৱা সদা সৰ্বদা উঠিব লাগিছে। পাছে সেই 24জন বৃদ্ধ লোকে আৰু 4 প্ৰাণীয়ে সিংহাত বহি থকা জনাক দুৱাৰতে প্ৰণাম কৰি ক'লে আমেন হালেলুয়া, আৰু সিংহাৰ পৰা আৰু এটা মাত ওলাল, বোলে সেই ঈশ্বৰৰ দাসবিলাক, সেই তেওঁ ভয়াতুবিলাক, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰক স্তুতি কৰা।